Hello guys, welcome back to another video. Ritomvlogs Assam. আজি বহুত ডাঙৰ ভিডিঅ' হ'ব, ধুনীয়া ভিডিঅ'। আজি কিয় কি লখিমপুৰ গৈ আছোঁ, লখিমপুৰৰ পৰা যাম মাজুলী, যোৰহাট। আপোনালোকে ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো আহক আৰম্ভ কৰোঁ। আৰু এনেকৈ বহুত লেটকৈ আহি গ'ল আমাৰ ট্ৰেইনখন লখিমপুৰ যোৱা, আৰু ট্ৰেইনখনত বহি লওঁ। আজি বহুত লেট কৰিছে, কেলে নাজানো। আৰু এইখন তাৰপিছতে আমি যাওঁ, লাহে ট্ৰেইনখন যাব ধৰিলে আৰু গৈ আছোঁ। আজি চাগে ফাৰ্ষ্ট ট্ৰেইনৰ ব্লগ হয় এইটো মোৰ। এইফালে যিকেইখন পাহাৰ দেখিছে এয়া হ'ল ইটানগৰ, অৰুণাচলৰ ইটানগৰ পাহাৰ হয় এইকেইখন তাৰমানে। আৰু এইখন যিখন নদী এতিয়া পালোহি, এখন নদী হ'ল বিক্ৰম নদী। বিক্ৰম নদী ক্ৰছ কৰাৰ লগে লগে আপোনাৰ হাৰমতি ষ্টেচন আহি পাম এতিয়া। মই এনেকৈ পাই গ'লোঁ সেই হাৰমতি ষ্টেচনত নামিলোঁ, আৰু মোক নিবলৈ আহি আছে গাড়ী এখন, তাকে ৰখি আছোঁ গাড়ীখন আহক তাৰপিছত যাম। আৰু বহুত টাইম লাগি গ'ল আজি আহোঁতে, আৰু বহুত কষ্টও পালোঁ দেই। মই পালোহি লুইতৰ ওচৰত আছোঁ। তাৰপিছত গাড়ীখন উঠাইছোঁ নাও ওপৰত, গাড়ীখন উঠাই লৈ যাম আপোনাৰ মাজুলী। দেখাই দিছোঁ অকণমান দেখি আছে মাজুলীখন। মই আহিছোঁ এইফালৰ পৰা, দেখাই এইফালে এইখিনি যে দেখিছে এইখিনি হ'ল মাজুলী, আৰু এখন হ'ল লুইত দেখিছে। আৰু ইয়াতে উঠাম নাওখন, নাও ওপৰত গাড়ীখন উঠাম তাৰমানে। এফালে যি দেখিছে এয়া হ'ল বগৰী বাগান, মানে মাজুলী। মই মানে মাজুলীত আহি পালোঁ, আৰু এইখিনি হ'ল বগৰী বাগান মাজুলীৰ। ভিডিঅ'টো ডাঙৰ হৈ যাব, তাৰপিছত পাৰ্ট 2 আহিব। পাৰ্ট 1 হয় এইটো, আৰু যদি পাৰ্ট 2টো চাব বিচাৰে আপোনালোকে ফটাফট ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক, লাইক কৰি দিয়ক ভিডিঅ'টো। আৰু ধুনীয়া বস্তু আছে ইটো ভিডিঅ'টো চাব নাপাহৰিব।